নমস্কাৰ আমাৰ চেনেলটোৰ আন এটা ভিডিঅ'লৈ মই দিব্যজ্যোতি ভূঞাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজিৰ আপোনালোকক এই খবৰটোৰ জৰিয়তে অসম চৰকাৰৰ যিটো মহিলাসকলক লাখপতি বনোৱাৰ যিটো আঁচনি আছিল, সেই আঁচনি কেনেকৈনো এগৰাকী মহিলাই লাখপতি হ'ব পাৰিব, নাইবা এই আঁচনিৰ জৰিয়তে কেনেদৰে এপ্লাই কৰিব পাৰিব, কেনেদৰে ইয়াৰ সুবিধাসমূহ আদায় কৰিব পাৰিব, এই সবিশেষ আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম। এনেধৰণৰ চৰকাৰৰ যিকোনো সংক্ৰান্তীয় খবৰসমূহ পাই থাকিবৰ কাৰণে আপোনালোকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে সকলো খবৰ সোনকালে লাভ কৰিবলৈ সক্ষম হয়। বন্ধু বান্ধৱীসকল, ইয়াতে সকলো মহিলাসকলৰ বাবে এটা ভাল খবৰ আছে, আৰু চৰকাৰে এইটো ইতিমধ্যেই ঘোষণা কৰিছে যে প্ৰতিগৰাকী মহিলা হ'ব লাখপতি। অৰ্থাৎ প্ৰতিগৰাকী বুলি ক'লে কোনসকল মহিলা লাখপতি হ'ব বা কোনসকল মহিলাই ইমানখিনি টকা লাভ কৰিব, কেনেকৈ ইমানখিনি টকা লাভ কৰিব পাৰিব, সেই সবিশেষ মই এই ভিডিঅ'টোৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিছোঁ। ইয়াত আপোনালোক সকলোৱে দেখা পাইছে, এইটো যোৱাকালি এখন পেপাৰত প্ৰকাশ পোৱা এটা বাতৰি। ইয়াতে দিয়া হৈছে যে লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত মুখ্যমন্ত্ৰীৰ ঘোষণা। আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা ঘোষণা কৰিছে, অৰ্থাৎ ৰাজ্যৰ যিসকল মহিলা আছে, মহিলাসকলক লাখপতি কৰাৰ পদক্ষেপ লৈছে চৰকাৰে। ইয়াত দিয়া হৈছে যে 7 লাখ মহিলাক ইতিমধ্যে লাখপতি কৰা হৈছে, বাকী সকলোকো কৰি তুলিম। 7 লাখ মহিলাক ইতিমধ্যে লাখপতি কৰা হৈছে বুলি আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে ঘোষণা কৰিছে। ইয়াতে কোৱা হৈছে যে আত্মসহায়ক গোটৰ প্ৰতিগৰাকী সদস্যই প্ৰথম বৰ্ষত পাব 10,000কৈ টকা, দ্বিতীয় বৰ্ষত বেংকৰ পৰা পাব 25,000, তাৰে 12,500 টকা, অৰ্থাৎ 50% তেওঁলোকে সাহায্যৰূপে লাভ কৰিব পাৰিব। ইয়াত যিটো বাতৰি দিয়া হৈছে, ইয়াত কোৱা হৈছে যে আগত লোকসভা নিৰ্বাচনত মহিলাসকলৰ পৰা সমৰ্থন আদায় কৰিবলৈ বিশেষ ৰণকৌশল সাজু কৰিছে বিজেপি। ইয়াৰ অংশস্বৰূপে ৰাজ্যৰ মহিলা আত্মসহায়ক গোটৰ সদস্যসকলৰ বাবে শাসকীয় যি বিজেপি মিত্ৰজোঁট চৰকাৰ আছে, সেই মিত্ৰজোঁট চৰকাৰে মহিলাসকলক লাখপতি কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে, আৰু লিখা আছে যে সেই গ্ৰহণ কৰিছে অভিলাষী আঁচনি। ইতিপূৰ্বে কেবিনেটত এই যিটো সিদ্ধান্ত, এই সিদ্ধান্তৰ বিষয়ে কেবিনেটত ইতিমধ্যে বৈঠকত গৃহীত হোৱাৰ লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই যিটো উদ্যমিতা নামৰ যিটো আঁচনি আছে, সেই আঁচনিৰ জৰিয়তে 29 লাখ মহিলা উপকৃত হ'ব বুলি জনাইছে। এই দিছপুৰত অনুষ্ঠিত সংবাদমেলত মুখ্যমন্ত্ৰীয়ে কয় যে অসমৰ যি গ্ৰামাঞ্চলৰ মহিলা আত্মসহায়ক গোটৰ সদস্য আছে 29 লাখ, আনহাতে নগৰীয়া ঠাইৰ মহিলা আত্মসহায়ক গোটৰ সদস্যৰ সংখ্যা হ'ল 3 লাখ। গ্ৰাম্য অঞ্চলৰ মহিলা আত্মসহায়ক গোটৰ সদস্যসকলক আত্মনিৰ্ভৰশীল কৰি তোলাৰ উদ্দেশ্যে বিশেষকৈ এই আঁচনিখন, অৰ্থাৎ উদ্যমিতা নামৰ যিখন আঁচনি আছে, সেই উদ্যমিতা আঁচনিখন গ্ৰহণ কৰা হৈছে। তেওঁ আকৌ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছিল যে আত্মসহায়ক গোটৰ মহিলাসকলক তেওঁলোকক আত্মনিৰ্ভৰশীল কৰি তুলিব লাগে, আৰু সেই ধাৰণাটোকে লৈ তেওঁলোকে অসমত লাখপতি বাইদেউ নামে এখন আঁচনি দিছে। এই 39 বছৰৰ ভিতৰত 39 লাখ মহিলাৰ ভিতৰত 7 লাখ ইতিমধ্যেই লাখপতি হৈছে বুলি তেওঁ উল্লেখ কৰিছে। বাকী মহিলাসকলকো 3 বছৰৰ ভিতৰত লাখপতি কৰা হ'ব বুলিও তেওঁ জানিবলৈ দিছে। ইয়াতে তেওঁ কৈছে যে এই আঁচনি অনুসৰি মহিলাসকলে নিৰ্দিষ্ট প্ৰপত্ৰ আৰু বিজনেছ প্লেন জমা দিয়াৰ লগতে তেওঁলোকে প্ৰথম বৰ্ষত 10,000কৈ টকা প্ৰদান কৰা হ'ব। অৰ্থাৎ তেওঁলোকে টকাটো পালেই নহ'ব, তেওঁলোকে টকাটো কি শিতানত ব্যয় কৰিব, সেই বিষয়ে বিজনেছ প্লেনটো তেওঁলোকক দিব লাগিব। বেংক একাউণ্টযোগে এই ধনসমূহ হস্তান্তৰ কৰা হ'ব, আৰু পৰৱৰ্তী পৰ্যায়ত বেংকৰ জৰিয়তে মহিলাসকলে 25,000 টকা লাভ কৰিব পাৰিব, আৰু যিসকল মহিলাই কাম কৰে তেওঁলোকেহে 25,000 টকা লাভ কৰিব পাৰিব। অৰ্থাৎ তেওঁলোকক চাগে প্ৰুফ দিব লাগিব, বিজনেছ প্লেন বনাই কি কাম কৰিছে এইসমূহ দেখুৱাব লাগিব। তাৰে 25,000 টকা যেতিয়া লাভ কৰিব, তাৰে 12,500 টকা সাহায্য ৰূপে লাভ কৰাৰ লগতে 12,500 টকাৰ ধাৰ মাৰিব লাগিব। গতিকে ই এখন নিশ্চয় বৰ মহিলাসকলৰ আত্মনিৰ্ভৰশীল হোৱাৰ কাৰণে এখন অতি গুৰুত্বপূৰ্ণ আঁচনি বা এখন জনহিতৈষী আঁচনি মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে আৰম্ভ কৰিব বিচাৰিছে। গতিকে আপোনালোকক আজি ভিডিঅ'টোৰ জৰিয়তে এই উদ্যমিতা আঁচনিখনৰ বিষয়ে আপোনালোকক মই জনালোঁ। এনেধৰণৰ আৰু খা খবৰসমূহ পাই থাকিবৰ কাৰণে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।